হেল্ল' গাইছ, মই আহিছোঁ কোলাবাৰী গাঁও আৰু কোলাবাৰী গাঁও ৰাইজে ভোগালী বিহু উদযাপন কৰাৰ সময় দৃশ্য মই আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। কেম্প ফায়াৰ এখন মানে থান হয়। ইয়াৰ কিছুমান নিয়ম নীতি আছে আৰু সেই নিয়ম নীতিবিলাক মানে কৰাৰ পিছতহে আপোনাৰ মেজি জ্বলাব। সুন্দৰ এটা পৰিৱেশ। ইমান ডাঙৰ গাঁও, কিন্তু ইমানবিলাক মানুহ মিলি যেতিয়া এনেকৈ প্ৰীতিভোজ আয়োজন কৰা হয়, চ' কিমান ভাল লাগে। বাকী মানুহখিনি ধুনীয়াকৈ কাম কাজত ব্যস্ত হৈ আছে আৰু ইফালে তিনিটাকৈ চৰু ইয়াতে বৰ্তমান বনাই আছে। আহি আমি এতিয়া আমাৰ দাদাক লগ পালোঁ। ইয়াৰ আয়োজনৰ বিষয়ে দ্বাৰা অকণমান কৈ দিব, আজি বিশেষ আয়োজনটোৰ ওপৰত। আয়োজন বুলিবলৈ আমাৰতো প্ৰত্যেক বছৰ ধৰণৰ ভোগালী বিহু আমি এনেকৈ উৎসৱ কৰোঁ উৰুকাৰ দিনাখন, আৰু লগে লগে আমাৰ ইয়াতে ভোজ ভাত যিটো আয়োজন কৰা হয় অঞ্চলৰ ভিতৰতে এটা এইটো উল্লেখযোগ্য এটা পৰিৱেশ হয়। গতিকে এইটো পুৱতি নিশাৰ আমি আছোঁ, কিন্তু খন্তেক পিছতে ইয়াৰ যিটো পৰিৱেশ সৃষ্টি হ'ব, এই পৰিৱেশটো অতুলনীয় আৰু অভাৱনীয়, যিটো আপোনালোকে দেখি ভাল পাব। মানে এই থানত যিখিনি নিয়ম নীতি আছে, সমগ্ৰ নিয়ম নীতিখিনি আপোনাৰ কমপ্লিট হোৱাৰ পিছতহে বাকী কাৰ্যক্ৰম তেওঁলোকে আগবঢ়াই নিয়ে। চ' এইবিলাক দেখিছে আপুনি, কল আৰু প্ৰসাদ চসাদ আছে, সকলোবিলাক এজন দেউৰী হয়, তেওঁ গোটেইখিনি কাম প্ৰায় কমপ্লিট কৰিলেই, আৰু এতিয়া প্ৰসাদ খোৱাৰ সময়। চ' আৰু এনজয়মেণ্টটো জবৰদস্ত লেভেলৰ হৈ আছে। আপোনালোকক গোটেই ভিডিঅ' দেখুৱাম, সমগ্ৰ দৃশ্য দেখুৱাম। ধীৰেণ ভাই পুৰা ব্যস্ত আজি, বহুত বঢ়িয়া বঢ়িয়া। ধীৰেণ আচলতে মোৰ ফ্ৰেণ্ড হয়, আমি কলেজ মানে একেলগে পঢ়িছিলোঁ। খুব সুন্দৰ মজা। খুব ভাল লাগিছে। আমি সৰু সৰুতে এই স্থানতেই আমিও নিজে জড়িত। আমি নিজে এনেকৈ কি কয় এনেধৰণৰ মেজি আমি নিৰ্মাণ কৰিছিলোঁ। কি কয় এই ঠাইতে ঘাই মেজি আৰু ওখকৈ প্ৰায় কমেও 30 ফুট ওখকৈ আমি দুটা মেজি নিৰ্মাণ কৰিছিলোঁ। তদুপৰি আমাৰ ইয়াত মানে দুই চাইডে তুমি ভেলাঘৰটো যে দেখিছা, ভেলাঘৰ দুই চাইডে 18টাকৈ মেজি আছিল, ফল মেজি বুলি কয়, এনেধৰণে মেজি নিৰ্মাণ কৰা হৈছিল। তদুপৰি ইয়াত বাট মেজি, ইয়াৰ পৰা গাঁৱলৈকে আমি নিৰ্মাণ কৰিছিলোঁ বাট মেজি। আৰু বাট মেজি নিৰ্মাণ কৰাৰ লগতে শেষত আমি 3টা
তিনিটা মেজি আমি নিৰ্মাণ কৰিছোঁ ওখ ওখকৈ এই কি কয় ঘাই মেজি তুলনাত অকণমান চাপৰ হয় তিনিটা মেজি হৰিবল দিয়া মেজি বুলি কয় হৰিবল দিয়া মেজি তিনিটা নিৰ্মাণ কৰা হৈছিল সেই মেজি তিনিটা আমি কি কয় ইয়াত থানখনত মানে আমাৰ পূজাৰীয়ে হেৰি কৰি থাকিব কি কয় পূজা অৰ্চনা কৰি থাকিব কিন্তু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ গৰখীয়াসকলে সেই ঘাই মেজিত মানে ঈশ্বৰৰ নাম লৈ সেই ঘাই কি কয় হৰিবল দিয়া মেজিকেইটা হৰিবল দি মেজি জুই পুৱাই পুৱাই এফালৰ পৰা এটা এটা কৰি মেজি পুৱাই পুৱাই ৰাতিপুৱা ভোজ-ভাত হৈছিল কিন্তু প্ৰায় 2009 চনৰ মানলৈকে এই ব্যৱস্থাটো ভোজ-ভাতৰ ব্যৱস্থাটো ইয়াত বন্ধ হৈ আছে কিন্তু আমাৰ কেইজনমান মানে উঠি অহা যুৱকৰ প্ৰচেষ্টাত আমি নিজেও আছিলোঁ এই প্ৰচেষ্টাত আমি 2009 চনৰ পৰা পুনৰ এই ভোজ-ভাতৰ ব্যৱস্থাটো কৰিলোঁ আৰু বনাই দিওঁ মই ক'ব পাহৰি গৈছিলোঁ ইয়াৰ পৰা আমি ভোজ-ভাত খাই গৈ মানে বাটে বাটে আমি মানে আমাৰ থলুৱা আমাৰ গীতবিলাক গাই আমাৰ মানে কিবা মানে গাই আমি গৈ আমাৰ 3 ঘৰ মানুহক আমাৰ কি কয় নিমন্ত্ৰণ কৰে বিহুৱা মানে আমাৰ নীতি নিয়মৰ মাজে যি ঘৰ মানুহক গৈ আমাৰ মানে কলপাতৰ দোনাত কলৰ দোনাত আমাৰ বিহুৱা জুটো মদটো আমাৰ খোৱা হয় আৰু তাকে পৰম্পৰা বিভিন্ন ধৰণৰ নৃত্য হয় ভালুক নৃত্য বান্দৰ নৃত্য গতিকে তাত গাইজ আপোনালোকে চাই থাকক সকলোৱে মানে কিমান ধুনীয়াকৈ লাইন হৈ ইয়াতে মানে খোৱা আৰম্ভ কৰিছে চ' দেখি খুব ভাল লাগিছে আপোনালোকে চাই থাকক সমগ্ৰ দৃশ্য আৰু মেলাৰ তুল্য ইয়াতে দেখিবলৈ পোৱা গৈছে চ' দাদা মানে কি হয় আজি দেখিছোঁ আপোনালোকে কিমান সুন্দৰকৈ আজি প্ৰগ্ৰামটো অনুষ্ঠিত কৰিলে চ' তাৰ ওপৰতে মই অকণমান জানিব বিচাৰিম আপোনালোকৰ পৰাও যে বাকী পিছৰ পৰ্যায়টো বা ইয়াৰ আগৰ কেনেধৰণে আপোনালোকে উদযাপন কৰিছিলে ত' তাৰ বিষয়ে অকণমান জানিব বিচাৰিম কিবা এটা কওক আচ্ছা ধন্যবাদ আমি শিৰাবাৰী গাঁৱৰ নিবাসী আমি শিৰাবাৰী গাঁৱৰ নিবাসী আমি আজি অসমীয়া ভোগৰ মানে বিহুটি এই বাপুৰিহাঙত ভোগালী বিহুটি আমি দেখিছোঁ যে বিভিন্ন জেগাত ইয়াৰ মানে আধুনিকতাই বহুত ইয়াক মানে হেৰি মানে অলপ চুৰি গৈছে ইয়াৰ ফলত কিছু কৃষ্টি সংস্কৃতি আমাৰ বিলোপ হৈছে কিন্তু আমি আশা ৰাখিছোঁ বা আমি যত্ন কৰিছোঁ আমি উঠি অহা শিৰাবাৰী যুৱচামে যে এই পৰম্পৰাটো যে আমাৰ অসমৰ যিটো মানে ভোগালী বিহুৰ যিটো তাত্ত্বিক অৰ্থ মানে ভোগৰ যিটো অৰ্থ বা আমাৰ সমন্বয়ৰ যিটো অৰ্থ আমি বিহু বুলি ক'লে সাধাৰণতে আমি এটা উৎসাহৰ উৎসৱ বুলি ভাবোঁ কিন্তু এইটোৱে নহয় যে অসম বিহু বুলি ক'লে আমি এটা সমন্বয় আমি আজি যোৱা বছৰৰ পৰা এতিয়ালৈ আমাৰ যিসমূহ আঁসোৱা বা ভেদভাৱ আমাৰ মতানৈক্য এই মতানৈক্য হৈছে আমাৰ গাঁৱৰ ভাই ককাইৰ মাজত সেইবোৰ সকলোৱে পৰিহাৰ কৰি আজি আমি এটা প্ৰীতিভোজ সকলোৱে প্ৰীতিভোজ এটা পাতিছোঁ আৰু এই প্ৰীতিভোজে আমি এটা বাৰ্তা দিব পাৰিছোঁ এনেকৈ যিটো সমাজবোৰত ভোগৰ নামত সামাজিকভাৱে সকলোৱে ঐক্যবদ্ধ হৈ এসাঁজ লগে ভাগে খাব পাৰে আৰু এইটোৱে এটা সমাজখন মানে গঢ়াত অসমীয়া সমাজখন গঢ়াত বৰ সুন্দৰ এটা পদক্ষেপ গতিকে আমি আশা ৰাখিছোঁ আমাৰ যিসমূহ ব্যক্তিয়ে আমি উঠি আহিছে আমি সকলোকে আহ্বান জনাইছোঁ যে এনেকুৱা এটা আমি আজি সকলোৱে দেখিছে পৰম্পৰা ৰক্ষা কৰক মানে ভোগৰ নামত বা ভোগালী বিহুৰ নামত মানে অপসংস্কৃতিবিলাক পৰিহাৰ কৰি এনেদৰে গাঁৱৰ যিবিলাক আমাৰ উঠি অহা বা সমাজৰ উঠি অহা ল'ৰা ছোৱালীবিলাক লগত লৈ এনেদৰে এটা উৎসৱ উদযাপন কৰিব বুলি আমি অসমবাসী ঠিক আছে আৰু হয় লগতে আপোনালোকে যে হয় আৰু আপুনি কিবা এটা কৈ দিয়ক অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আমি পৰম্পৰাগতভাৱে আমি এই যিটো ভোজ ভাতৰ আয়োজন কৰিছোঁ সেই ভোজ ভাতে আমাৰ সমাজৰ মাজত থকা যিবিলাক আপোনাৰ নীতি নিয়ম ভেদাভেদ মতানৈক্য যিবিলাক আমাৰ সমাজৰ পৰিপন্থী সেইবিলাক আপুনি এতিয়া কিবা এটা ধুনীয়াকৈ কৈ দিয়ক বিহু হৈছে সমন্বয়ৰ প্ৰতীক বিহু হৈছে সম্পৰ্ক আৰু সমন্বয়ৰ প্ৰতীক আৰু জাতীয় উৎসৱ হিচাপে আটাইতকৈ মহান অনুষ্ঠান হয় এই অনুষ্ঠানৰ যদি সমগ্ৰ অসমলৈকে আমি এটাই বাৰ্তা দিব বিচাৰোঁ সমন্বয় সম্প্ৰীতি আৰু সদ্ভাৱ ৰক্ষা কৰি অসমত শান্তি আৰু শৃংখলাৰ অটুট ৰাখিব লাগে আৰু সমাজৰ উন্নয়ন আৰু বিকাশৰ কথাত আমি এই অনুষ্ঠানৰ জৰিয়তে আশাবাদী এইটোৱে কামনা কৰিছোঁ ধন্যবাদ ঠিক আছে